গোৱালপাৰাৰ ডিএফঅ কাৰ্যালয় সন্মুখত উচ্ছেদৰ বিৰুদ্ধে উজ্জ্বল প্ৰতিবাদ। গোৱালপাৰা জিলা CPIMৰ উদ্যোগত আৰু কৃষক সভা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাইজৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিশেষকৈ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভটিয়াপাৰাত বন বিভাগে পট্টা মাটিৰ গৰাকীক উচ্ছেদৰ জাননী জাৰি কৰিছে। তাৰোপৰি বন বিভাগে যুগ যুগ ধৰি বসবাস কৰা লোকসকলক দৈহিকতা সংৰক্ষিত বনাঞ্চলৰ মাটি বুলি উচ্ছেদৰ জাননী জাৰি কৰিছে আৰু বন বিভাগৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ অমানৱীয় উচ্ছেদ কাৰ্য নচলিব কাৰ নিৰ্দেশত পট্টাৰ মাটি উচ্ছেদৰ জাননী জাৰি কৰিলে বন বিভাগে জবাব দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। গোৱালপাৰা জিলা সমিতিয়ে কিন্তু বাৰে বাৰে আন্দোলন কৰিছোঁ যে আপোনালোকে বিকল্প ব্যৱস্থাৰে উচ্ছেদ কৰক। আমি বনাঞ্চল বেদখল হোৱাটো কেতিয়াও নিবিচাৰোঁ, কিন্তু তেওঁলোকে কি কৰিছে, আপুনি সূৰ্যপাৰৰ আশে পাশে বনাঞ্চল বাস কৰিছে, তেওঁলোকে কৈছে যে আমাক পৰীক্ষা পৰ্যন্ত ফেব্ৰুৱাৰীলৈকে সময় দিয়ক, আমাৰ বিকল্প ব্যৱস্থা দিয়ক, আমাৰ নদীভংগ মানুহ আমি গুচি যাম। আনফালে আপুনি যাব ভাটিয়াপাৰা, সেইকাৰণে দহিকাৰা বনাঞ্চল নপৰে, তাত যিখিনি বাছি বাছি ধৰ্মীয় সংখ্যালঘু মানুহক আপোনাৰ উচ্ছেদ সেইবিলাক হেৰাম আপোনাৰ সাংবাদিকৰ আপোনাৰ সাংবাদিক তেওঁলোকৰ মেৰিপাট্টা মাটি সেই মানুহ উচ্ছেদৰ জাননী দিছে। আপুনি দুবাপাৰা অঞ্চলত চিদুৰ গছ মানে খিলঞ্জীয়া মানুহ পাট্টাভুক্ত মাটি তেওঁৰ উচ্ছেদ জাননী দিছে। আপোনাৰ গংগাচৰণ বৰা সেই স্বাধীনতা সংগ্ৰামী তেওঁ ঢুকাইছে, তেওঁ পেঞ্চন পাইছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, তাৰ পৰিয়ালৰ উচ্ছেদৰ জাননী দিছে। এইটো কি ধৰণৰ কথা? আনফালে আমি লক্ষ্য কৰিছোঁ যে ৰাক্ষসনীৰ বনাঞ্চলৰ ৩,৫০০ বিঘা আজি গৌতম আদানীক দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে, অথচ আমাৰ মানুহ উচ্ছেদ কৰিব আৰু আদানীক মাতি দিব। আমি কেতিয়াও সমৰ্থন নকৰোঁ, কাৰণ বনাঞ্চল হিচাপে ৰাখক, তাত গছ গছনি ৰুৱক, আমি সেইটো বিচাৰিছোঁ। কিন্তু তেওঁলোকে এই ধৰণৰ কাৰবাৰ কৰিব, আমাৰ সাধাৰণ মানুহ উচ্ছেদ কৰিব আৰু আদানীক মাতি দিব, আমি কেতিয়াও সমৰ্থন নকৰোঁ। আমি কৈছোঁ আমি বনাঞ্চল ৰক্ষাৰ পক্ষত আছোঁ, কিন্তু কেতিয়াও আপোনাৰ আদানীক মাতি দিয়া আমি নিবিচাৰোঁ। আৰু এওঁলোকক বিকল্প ব্যৱস্থা দিয়া তেওঁলোকে বাৰে বাৰে কৈছে যে উচ্ছেদ কৰিব নালাগে, তেওঁলোকে লিখিত দিছে, আমি নিজে নিজে গুচি যাম ইয়াৰ পৰা। গতিকে আমাৰ দাবী হৈছে যে এই গোটেইবিলাক এটা হেৰি কৰিব লাগে, জৰীপ কৰিব লাগে। বন বিভাগ আৰু ৰেভিনিউ বিভাগ এই বিভাগ জৰীপ কৰি বন বিভাগৰ মাটি উলিয়াই ল'ব লাগে, ৰেভিনিউৰ মাটি উলিয়াই ল'ব লাগে। আৰু বনাঞ্চলৰ যিখিনি মানুহ আছে 2006 চনৰ বনাঞ্চল একমতে ট্ৰাইবেলবিলাকক মাটি দিয়ক, আৰু যিবিলাক দীৰ্ঘদিন বসবাস কৰিছে তাতে দিয়ক। কিয় আপোনাৰ ফৰেষ্ট ভিলেজ কৰিব পাৰে, তাৰো ব্যৱস্থা কৰক, কাৰণ মানুহেতো ৰাখিছে বনবিলাক, তেওঁলোকে সেইটো কাম নকৰি তেওঁলোকে আদানীৰ স্বাৰ্থত এই মানুহবিলাক উচ্ছেদ কৰিব বিচাৰিছে। আমি কেতিয়াও সমৰ্থন নকৰোঁ, সেই দাবী লৈ আমি আজি আন্দোলন। পট্টা মাটি আবণ্টনীয় মাটি বহুতে আপোনালোকৰ সাংবাদিক হেৰাম্ব দাস বুডুচৰৰ মই সিদিনা কৈছিলোঁ যে মোৰ মাটি 25 বিঘা মাটি, তাত কেনেকৈ তেওঁলোক উচ্ছেদৰ জাননী দিছে, তেওঁ এইটো কথা কৈছে। আৰু তেওঁ এটা কথা কৈছে নোৱাৰে, সেইটো দিলে দিছেও দিব, ক্ষতিপূৰণ দিব লাগিব। বন বিভাগে দিয়াৰ অধিকাৰটো নাই, তেওঁ অধিকাৰটো ৰেভিনিউ গাঁও ভাটিয়াপাৰা ৰেভিনিউ গাঁও। আপোনালোকে নিশ্চয় তাতে গৈছিলে, চাইছে মানুহবিলাকৰ, আমি দেখিছোঁ আপোনালোকৰ লিষ্টটো চাইছোঁ। সেই মানুহবিলাক আপোনাৰ ৰেভিনিউ গাঁও, তেওঁলোকে যদি মাটি পাট্টা মাটি চৰকাৰে ল'ব পাৰে, তেওঁ ক্ষতিপূৰণ দিব লাগিব। ক্ষতিপূৰণ নিৰাকৰিত উচ্ছেদ কৰিব নোৱাৰে নহয়, কিন্তু তেওঁলোকক জৰে মৰি দিব, এইটো কোনো যুক্তিসংগত নাই। এই আমি প্ৰতিবাদ কৰিছোঁ। আৰু তেওঁলোকে যদি বিভাজনৰ ৰাজনীতি কৰিছে, এইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ, তাৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ। রিপোর্ট এনজিও ইন্ডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন।
362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।